গুড ইভিনিং ফ্ৰেণ্ডছ, মই চুমুকিছে আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান ময়ো ভালে আছোঁ। আৰু আজি গণেশ পূজা যিহেতুকে গতিকে আৰু আজি এটা খুব ভাল দিন, সেইবাবে ভাবিছোঁ ধুনীয়াকৈ চাকি বন্তি জ্বলাওঁ। সকলোৱে ভালে কুশলে থাকক, যাতে সকলোকে ভালে কুশলে ৰাখে ভগৱানে। আৰু আমাৰ এই এজনী ৰিয়াঞ্চি খেলি আছে আৰু মই বনাই আছোঁ পায়স। গতিকে মই পায়স কেনেকৈ বনাওঁ আপোনালোকক দেখাম বলক। মোৰ কিটচেনৰ পৰা এইটো মোৰ পাকঘৰ আৰু সৰু সৰু অকণমানি পাকঘৰ। আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আমি ইয়াতে আজি সৰুকৈ গণেশ পূজা হৈছে, গতিকে আপোনালোককো দেখাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। কি কি দেখাব পাৰোঁ নাজানো, আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। কি কৰি আছে মানে মোৰ পাকঘৰত? কি লাগে তোমাক? অঁ, তাইক কবিটো লাগে, মানে কবি লোৱা। কবিটো কি কৰিবা তুমি? চি কবি নাখায় শুন। এইটো যে কবি ধোৱা নাই, গতিকে ঠিক আছে, ৰ'বা ৰ'বা, এই কবি খায়। কি খাই আছা? নাৰিকল? অ' মাই গড, কি খাই আছা? মায়ে কি নাৰিকল দি দিছে? তাই মানে অথনিৰ পৰা কবি এটা দেখি কবি খাওঁ খাওঁ কৰি আছে একদম। এতিয়া মানে যি পায় তাকে মুখত ভৰাই, গতিকে মই সেইকাৰণে শুকান নাৰিকল এডোখৰ দি থৈছোঁ। তাকে মানে চেলেকি আছে। ধুন মানুহ এইখন ৱাকাৰ আনি দিছিলোঁ, ইমান ভাল নহয় যিহেতুকে চকাবোৰ এৰি এৰি যায়। তথাপিতো মানে চলি আছে আৰু কামটো, ইমান কিন্তু ভাল নহয়। আৰু লৈছে কিমান দাম, 1200 টকা। বাবৰি দে হাই পেলাই চোৱাচোন শুন। হাই কৈ দিয়া চবকে, হাই হাই হাই। তাই খেলি থাকক, মই পায়সকণ বনাই লওঁ। মই গাখীৰটো বহাই দিছোঁ ধুনীয়াকৈ, আৰু ইয়াতে তেজপাত আৰু ইলাইচি দি দিছোঁ। গতিকে এইটো অলপ উতলিছে আৰু গাখীৰটো ইয়াতে এতিয়া লাহেকৈ চাউলটো দি দিম আৰু অকণমান উতলিয়ে। এইকেইটা এইটো জহা চাউল হয়। ধুনীয়াকৈ লৰাই থাকিব লাগিব। এতিয়া ইয়াত আছে কুটি থৈছোঁ নাৰিকল, খিচমিচ, বাদাম আৰু পিস্তা বাদাম কুটি থৈছোঁ ইয়াত। আৰু মই এইখিনি এতিয়া পায়সখিনি এইখিনি লৰাই থাকিব লাগিব যাতে লাগি নধৰে ধুনীয়াকৈ। ফাইনেলি মোৰ পায়স বনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে? খাওঁ খাওঁ লাগিছেনে বাৰু? সঁচাকৈ টেষ্টি হৈছিল কিন্তু খাবলৈ। গণেশ পূজা এয়া ন, বৰষুণ দিছে, আমি এতিয়া কেনেকৈ যাম পূজা চাবলৈ? শুনিছে আমি কেনেকৈ যাম গণেশ পূজা চাবলৈ? হয়নে দিহা? হয়নে? কৈ দিয়া। চাই মেলি ৰেডি হৈ গ'লোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকোঁ। আমাৰ কলনীতে পতা হৈছে আৰু কলনীৰ সকলো মানুহে মিলি গণেশ পূজাৰ আয়োজন কৰিছে। সঁচাকৈ মানে মনোমোহা দৃশ্য, সঁচাকৈ বহুত ভাল লাগিলে। ইয়াত ইমান মানুহ ভিৰ আছিল আৰু আৰতি কৰা হৈ গ'ল, পূজাও কৰা হৈ গ'ল। তাৰপিছত ভাবিলোঁ ফটো এখন ভিডিঅ' এটা কৰি লওঁ আপোনালোকক দেখাবৰ কাৰণে। এইখন হৈছে মোৰ ঘৰৰ থাপনা, আৰু মই ঘৰৰ থাপনাখন সুন্দৰকৈ খুব ধুনীয়াকৈ সজাই তুলিছোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন। যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভাল দেখিবৰ কাৰণে, আৰু গণেশজী যাতে খুচ হয়। আৰু মই আজি প্ৰসাদ লগাইছোঁ, ক্ষীৰ, বুন্দিয়া লাডু আৰু ইফালে ফল মূল। সেয়ে আৰু যাতে ভগৱানে আমাক সদায় ভালে কুশলে ৰাখে, চকু মেলি চাই ভগৱানে প্ৰতিটো কথাতে যেন ভালে কুশলে ৰাখে আমাক। ঘৰ পাই গ'লোহি আৰু ঘৰ পাই চিধাই কাপোৰ খুলিয়ে মানে মাইনাই ইমান আমনি কৰিছে, পাকঘৰ আহি গ'লোঁ, তাইক খুৱাই থৈ আহিলোঁ। আৰু মই এতিয়া পৰঠা গৰম কৰি আছোঁ, পৰঠা খাম আৰু মানে আজি খুব ভাগৰ লাগিছে দিনটো। আলহীও আছিলে যিহেতুকে, আৰু মানে আলহী আছিলে, আলহী খাই বৈ 11টামান বজাত গুচি গ'ল। আৰু আজি মনটো বেয়াও লাগিছে, থকাৰ কাৰণে ভাল লাগি আছিল তাকে। আৰু আলহী গুচি যোৱাৰ পিছত ঘৰখন খুব এটা
মানে নিজান আৰু ঠাণ্ডা লাগে, বেয়া লাগে। থাকিলে মানে ভাল লাগে আলহী থাকিলে। খানাত আছে পৰঠা, দাংবডি আৰু কবি ভাজি আৰু ইফালে মগু দালি। এতিয়া সামৰি মাৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে প্লিজ ক্ষমা কৰি দিব আৰু মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু শেষলৈকে চাই বহুত ধন্যবাদ।